মই পাহিয়ে মোৰ ইউটিউব চেনেল অসমীয়া ছোৱালী পাহি চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ গোলাঘাটৰ এখন পাৰ্কলৈ, যমুনা পাৰ্ক, আৰু তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু লগতে ময়ো সাঁচি ৰাখিম। চাওঁচোন আহক। এটা সুন্দৰ দৃশ্য আৰু খুব ধুনীয়া। ইয়াত পানী খেলোঁ বুলিলেও খেলিব পাৰি। ইয়াত নাও আছে। খুব ধুনীয়া এটুকুৰা জেগা। মই প্ৰথমবাৰৰ কাৰণে ইয়ালৈ আহিছোঁ আৰু লগতে আপোনালোককো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ময়ো আহিছোঁ, লগতে আপোনালোকো আহক আৰু চাওক। খুব ধুনীয়া এটা প্ৰাকৃতিক মনোমোহা সৌন্দৰ্য বুলি ক'ব পাৰি আৰু খুব ধুনীয়া লাগিছে। ইয়াত আহি সঁচাকৈ মনটো বহুত ভাল লাগিছে। এখন আমাৰ ইয়াৰ গোলাঘাটতে যে ইমান ধুনীয়া এখন পাৰ্ক আছে, আপোনালোকক অকণমান দেখুৱাবলৈ এনেকৈ মই চেষ্টা কৰিছোঁ। এখন ইয়াতে আছে, এইখন চাগে বেয়া হৈছে নি, আৰু বাকী আছে ইয়াতে 5খন। মই নুঠোঁ, কিন্তু মোৰ বহুত ভয় লাগে পানীলৈ, সেইকাৰণে মই নুঠোঁ। বহুত ধুনীয়া লাগিছে ন বাইদেউ? পাৰ্কখন বহুত ধুনীয়া আকৌ ন? মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা ঘণ্টা বুটামটো ক্লিক কৰি দিব। আহিবলগীয়া মোৰ নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকিব। বহুত ধুনীয়া লাগিছে ন গছজোপা? থাকিম বুলি ভাবিছে দুইজনী।
বাইদেউ কেনেকুৱা লাগিলে পাৰ্কলৈ আহি? বহুত ভাল লাগিলে। আগতে আহিছিলে নাই? এবাৰ প্ৰথম? এবাৰ প্ৰথম। তুমি আহিছা? নাই এবাৰ প্ৰথম আহিছোঁ। আমাৰ যে গুৱাহাটীত কৈছে ইমান ধুনীয়া এখন পাৰ্ক আছে, আজিহে গম পালোঁ। বহুত ধুনীয়া পাৰ্ক। মানে গাড়ীত অহা যোৱা কৰোঁতে গৈ দেখোঁ মানে, কিন্তু সোমাই পোৱা নাই। এইবাৰ প্ৰথম আহিছে। ভাল লাগিলে, বহুত ভাল লাগিলে। আগলৈও আহিম এনেকৈ। আপোনালোকেও চাবহি আহি তেনেহ'লে চাই। ভাল লাগিলে, ভাল লাগিলে। লাকি বেম্বু হয়। আজি পুৰা মজা লাগিলে আৰু চাই একদম সন্ধিয়া লাগি গ'ল আৰু লাইটৰ পোহৰত অকণমান দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভাল লাগে তেনেহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এতিয়া যাওঁগৈ, পূৰা আন্ধাৰ হৈ গ'ল। বাই বাই।